Hi guys, welcome back to my YouTube channel. আৰু বহুত দিনৰ মূৰত আজি আমাৰ ঘৰতে খানা পাতিছো আৰু খানা মানে কি আজি বিশেষকৈ আমাৰ যত আগতে কাম কৰিছিলো সেই অফিচৰ কেইটামান ষ্টাফ আহিছে লগতে অলপমান সৰুকৈ আজি এটা খানা পাতি আছো আৰু লগতে ইয়াত ৰাইনল বহি আছে ইয়াত একদম মতিবিলত আৰু হেফালে আমাৰ কোন কোন আছে দেখুৱাই আছো খানাত আমাৰ বৰ্তমান আছে এয়া মৃগু বহি আছে আমাৰ ইয়াত আৰু আমাৰ ৰান্ধনী মেইন ৰান্ধনী ত্ৰিদীপ বাবা ত্ৰিদীপে পুৰা বঢ়িয়াকৈ ৰান্ধি আছে আজি ত্ৰিদীপৰ ৰান্ধা আপোনালোকক মই দেখুৱাই আছো একদম আৰু ইয়াত ত্ৰিদীপৰ ৰান্ধা ষ্টাইল আজি একদম জুই উঠাই দিছে একদম মজাকৈ কেনা লাগিব আজি খানা মজা একদম ফাটা সি চাই আছে একদম সি ৰান্ধিব নোৱাৰে তাৰমানে ই আমাৰ ৰান্ধনী নহয় ই বহিব আৰু আমাৰ মিগু মেইন ৰান্ধনী আজি কাটছি এলা মছলা চছলা চব ই বতিছে একদম আমাৰ পিছফালে একদম খানা হৈ গৈছে আৰু পানীৰ মাজত খানা আমাৰ আজি কেনে লাগছে আমাৰ একদম সোৱাদ একদম খাদ্য চিনিয়ে বনাই হয় ভাই ত্ৰিদীপ কি ক'বা তুমি কওঁ খানা পিছত খানা মানে তাক হায়াৰ কৰি দিছো ভালকে কাক এইটা ঐ আনিছে তই এফালে তাৰ অলপমান মানে সি আন্ধাৰত সোমাই আছে দেখোন মিগু কি ক'বা খানাটো মজা হ'ব আমি বতৰ চাই খানাটো পাতিছো ওকে এই বতৰত মজা লাগিব একদম মজা খানা মানে আমাৰ গাইজ খানাটো একদম বঢ়িয়া হ'ব খানা আমাৰ তিনটো আছে আৰু কি আন্ধাৰত আছে সিয়াক দেখা নাই এফালে বোলে সি হ'লে আহিব এতিয়া আৰু আমাৰ খানাটো কি বহুত বছৰ মূৰত খানা খালোঁ তাৰমানে মই য'ত আগতে কাম কৰিছিলোঁ তাতে খানা খাইছিলোঁ যে ইমান ভালকৈ খানা খোৱা নাই আমি এতিয়া এই লগকেইটা আমি একদম চাৰা জীৱন থাকিম তাৰমানে আমি আৰু সি একদম চাই আছে বাপা ৰাইনুল আহি যা সি তাৰমানে অলপ ভিডিঅ'ত আহিব লাজ কৰি আছে গাইজ আৰু মাংসত অলপমান পানী লাগিব চাগে আমি একদম বঢ়িয়াকৈ বনাই আছোঁ আৰু ঘৰত এফালে আমাৰ মাও আছে আপোনালোকক মাক চিনাকি কৰি দিয়া নাছিলোঁ আজি মাক লৈ আহিছোঁ মই মাকে যোগাৰ কৰি আছে আজি আৰু এবাকে আমাৰ মামা আছে আজি মামা মোৰ ভিডিঅ'ত অহা নাছিলোঁ মামা একদম চাল ধুই আছে আৰু এফালে আমাৰ মা আছে মাই কি কৰি আছে একদম ধুনীয়াকৈ চালাড বনাই আছে আৰু মাক পৰিচয় কৰি দিয়া নাছিলোঁ আজি মাক দেখুৱাই দিলোঁ আপোনালোকক আৰু মায়ে আমাৰ সাহিত্য চৰ্চাৰ লগত জড়িত হৈছে এদিন কবিতা মাতিব মোৰ চেনেলটো মই দি দিম আপোনালোকক আৰু সোনকালে আপোনালোক ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব গাইজ এইফালে আমাৰ আৰু যি খানাৰ সেই হৈছে আৰু এইফালে মানুহ আছে আমাৰ ই অলপমান টেনশ্যনত আছে যি অলপ আৰু ত্ৰিদীপ কিবা টেনশ্যন আছে নেকি তোমাৰ নাই টেনশ্যন মানে একদম ফ্ৰী টেনশ্যন ফ্ৰী একদম টেনশ্যন ফ্ৰী হয় একদম মাংস বনাই আছে আৰু ইয়াৰ ল'ৰাটো তাৰমানে আজকে আমি বিয়াখন পাতিম বুলি ভাবিছোঁ ইয়াৰ ৰাইনুলত সেনেকৈ মৃগাংকৰ ফোন আহি আছে বাৰু আমি এতিয়া কি কৰিম মই এতিয়া ভিডিঅ'খিনি থৈ দিম আৰু আমাৰ যেতিয়া খাদ্য ষ্টাৰ্ট হ'ব তেতিয়া ভিডিঅ'টো আৰু ষ্টাৰ্ট হৈ যাব আমাৰ ঠিক আছে গাইজ তেতিয়াহ'লে আমি এইখিনি মই অলপ ৰখি দিওঁ আমি অলপ বনাওঁ কিবা কিবি কাম আছে কামখিনি কৰি লওঁ ঠিক আছে আমি আহিছোঁ আৰু কেনে হৈছে একদম খানা কেনে হৈছে চেলফি মাৰিমে একদম খানা গাইজ আমি বঢ়িয়াকৈ খাই আছোঁ মই আৰম্ভ কৰাই নাই বাকী ইহঁতে একদম ত্ৰিদীপে পুৰা লপে খাই আছে একদম আৰম্ভ কৰি ষ্টাৰ্ট হৈ গৈছে আমাৰ ভিডিঅ' সকলোকে এৰি খালোঁ আৰু আজি আৰু গোটেইকেইটাই খাই আছে ময়ো খাই দিলোঁ আৰু কেনে হৈছে বাকী চালাডখন কেনে হৈছে ন ঠিক আছে বাবা গাইজ দেখছি না তাৰমানে এৰি কেনে খাব দিছে সেইভাগে আৰম্ভ কৰিছে চতুই ৰাইনুলে কি হ'ব মজা এনেকৈ খাব লাগে ঠিক আছে না খানা কেনে হৈছে ত্ৰিদীপ তেতিয়াহ'লে খনাই আৰম্ভণি একদম মজা হা একদম আমি এতিয়া খানা টাইমতো কৰি থাকিম আমি আজি পিছে খানা কেনে লাগিল আমাৰ গোটেইকেইটা বঢ়িয়া হৈছে ন মজা আমাৰ খানাটো তাৰমানে হঠাৎ খানা এটা পাতিলোঁ আজি গোটেইকেইটাই খালা তেনেকৈ মাও খাই আছে মিগু খাই আছে এয়া আমাৰ ৰাইনুলে খাই আছে ত্ৰিদীপে খোৱাত আস্তে খাই আছে মৃগাংক অলপ আস্তে হৈছোঁ আজিকালি লাহে খোৱা মা অলপ স্পীডত খাই বাৰু আমাৰ গোটেইকেইটা অলপ স্পীডত খাওঁ কেনে হৈছে মজা বঢ়িয়া কেনে লাগছি বঢ়িয়া
আৰু ত্ৰিদীপ ৰিভিউ কৈতা এই ৰান্ধনী আমাৰ মেইন ৰান্ধনী আৰু মা কেনে হৈছে মজা বঢ়িয়া আৰু গাইজ আমি এই ভিডিঅ'টো ইয়াত শেষ কৰিলোঁ আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলত সকলোৱে ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো আৰু সকলোৱে শ্বেয়াৰ কৰি দিব যিমান পাৰে সিমান শ্বেয়াৰ কৰক 1K হ'বলৈ যাই আছে দেন পাৰ্টি এটা হৈ যাব 1K হোৱাৰ লগে লগে আৰু মানে নতুন খানা হ'ব নেক্সট মাহত আমাৰ আৰু নতুন খানা হ'ব মাছ এণ্ডিঙত খানা এটা খাম আৰু আমি গোটেইকেইটা ঠিক আছে বাই ঠিক আছে